আপুনি চাইছেনে কেতিয়াবা ৰামধেনু? যদি চাইছে কেতিয়াবা ভাবিছেনে যে এইটো কেনেকৈ গঠন হয় বা ৰামধেনু কেনেকৈ ফৰ্ম হয়? যদি জানে তেন্তে ভাল কথা, নাচালে হ'ব আপুনি যাব পাৰে। আৰু যদি নাজানে তেন্তে বলক আমি জানিলেও যে ৰামধেনু ৰেইনবো কেনেকৈ ফৰ্ম হয়, সাইণ্টিফিক ৰিজনটো আমি জানি লওঁ। আপুনি ৰামধেনু ক'ত দেখা পাইছে? নিশ্চয়কৈ আকাশত দেখা পাইছে, মাটিততো দেখা পোৱা নাই। কিন্তু কেতিয়া দেখা পাইছে ভাবকচোন অলপ। যেতিয়া বৰষুণ হোৱাৰ পিছতহে দেখা পাইছে চাগে, বা বৰষুণ হোৱাৰ আগতহে দেখা পাইছে। কিন্তু কিয় জানেনে? কাৰণটো হ'ল যে আমাৰ এই বৰষুণৰ লগত ৰেইনবোৰ এটা কানেকশ্যন আছে। কানেকশ্যনটো কি জানে? বৰষুণ হোৱাৰ আগত আকাশত বা এটমস্ফিয়াৰত কি হয়, জলীয় বাষ্পৰ পৰিমাণটো বহুত বেছিকৈ থাকে। আৰু আমাৰ ছানলাইটটো কি কৰে, এই জলীয় বাষ্পৰ লগত ৰিফ্লেক্টেড হৈয়ে ৰেইনবো ফৰ্ম হয়। কেনেকৈ হয় ভালকৈ ডিটেইলছত আমি জানো বলক। আপুনি জানেনে সূৰ্যৰ বগা পোহৰ 7টা ৰঙৰ সমষ্টি? ভিডিঅ'ৰ আপুনি চাগে পঢ়িছে ইয়াত। তেন্তে আমি এটা কথা গম পালোঁ যে সূৰ্যৰ বগা পোহৰ 7টা ৰঙৰ সমষ্টি, আৰু ৰামধেনুত কি হয় 7টা ৰং দেখা যায়। তাৰ মানে এই বগা পোহৰটোৱে বিক্ষিপ্ত বিচ্ছিন্ন হৈ ৰামধেনুৰ সৃষ্টি হয়। আপুনি নিশ্চয় ঠিকেই ভাবিছে। কি হয় জানে? আপুনি বৰষুণ হোৱাৰ আগত, যেতিয়া বৰষুণ হোৱাৰ আগত বা বৰষুণৰ সময়ত বা বৰষুণ হোৱাৰ পিছত এটমস্ফিয়াৰত যি জলীয় বাষ্পৰ পৰিমাণ বা ৰেইনবিলাক বহুত বেছি থাকে, যাৰ কাৰণে কি হয় আমাৰ ছানলাইট যিটো হয় ড্ৰপছবিলাকত আহি খুন্দা মাৰে। তাৰপিছত কি হয় জানে? ছানলাইটে ৰেইনড্ৰপছ বা জলীয় বাষ্পক ষ্ট্ৰাইক কৰাৰ পিছত, খুন্দা মাৰাৰ পিছত কিছুমান কি হয় ৰিফ্লেক্টেড হৈ বাহিৰলৈ যায় বা তাৰ গতিপথ সলনি কৰি বেলেগ পিনে যায়। কিন্তু বাকী যিবোৰ থাকে ছানলাইট, সেইবিলাক কি হয় ৰিফ্ৰেক্টেড হৈ এই ৰেইনড্ৰপছৰ ভিতৰত বা জলীয় বাষ্পৰ ভিতৰত সোমাই যায়। সোমাই যোৱাৰ পিছত কি হয় জানে? সোমাই যোৱাৰ পিছত এই সূৰ্যৰ বগা পোহৰটো বিভিন্ন কালাৰলৈ কি হয় বিক্ষিপ্ত হয়। আৰু তাৰ পিছত কি হয়, এই কালাৰবোৰে এই ৰেইনড্ৰপছৰ ভিতৰতে ৰিফ্লেক্টেড হৈ থাকে। এণ্ড কালাৰ ফৰ্মছ উইথ মোৰ ডিছপাৰেশ্যন। আৰু এনেকৈ বহুতবিলাক ৰেইনড্ৰপছ বা জলীয় বাষ্পত ৰিফ্ৰেকশ্যন আৰু ৰিফ্লেকশ্যন হৈ ৰামধেনুৰ ফৰ্মছ হয়, মানে ৰামধেনুৰ সৃষ্টি হয়। তো মই ভাবোঁ আপোনালোকে ভিডিঅ'টো বুজিছে মই কি ক'ব বিচাৰিছোঁ। যদি কিবা নুবুজে তেন্তে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয়কৈ কমেণ্টৰ ৰিপ্লাই দিম যদি আপুনি কিবা নুবুজে। আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰিব আৰু সকলোৰে লগতে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে চাব পাৰে। আৰু মোৰ চেনেলটো নতুন হয়, যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই কৰি দিয়ক ছাবস্ক্ৰাইব, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজিলৈকে এইখিনিয়ে, আৰু মোৰ নেক্সট ভিডিঅ' কোন টপিকত হ'ব লাগে কমেণ্ট কৰি নিশ্চয় জনাব।